হেল্ল' বন্ধুসকল, হাউ আৰ ইউ? মানে গুড না? তোমালোকৰ খবৰ গুড? আপোনালোকৰ খবৰ গুড না? আজি কণ্টেণ্টটো হ'বলৈ গৈ আছে, কিন্তু সৰু বস্তু কিন্তু নষ্ট বহুত কৰে। ইন্ট্ৰডাকশ্যন আৰম্ভণি কিন্তু দিয়া হোৱা নাই। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। তেনেহ'লে আজি ভিডিঅ'টো উপভোগ কৰক। এতিয়া মই আহি পালোঁ বাগানৰ মাজত। দেখুৱাম কি বস্তু। ই দেখিছে বন্ধুসকল, তামোল কেৰকুটুৱা খাই পুৰা নষ্ট। এইবোৰ চাওক কিমান, এইটো হ'ল যোৱা শনিবাৰৰ খোৱা, কিজানি শনিবাৰ মঙলবাৰৰ খোৱা। এইবোৰ দেখিছে কিমান দেখিছে বন্ধুসকল। এইটো ৰাতিপুৱা খোৱা, কিজানি ৰাতিপুৱাই খোৱা। টকাই থাকোঁ, যিমান টকালেও মানে নামানে, আহি থাকে। যিমান টকা সিমানে আহাৰ দৰে পাওঁ মানে বাগানত। দেখিছে খালি অন্য এইখিনি খাই গোটাই মালটো নষ্ট কৰি দিয়ে। আৰু ইফালে দেখাই আছোঁ, ইফালে চাওক, এয়াও বেছি দিন হোৱা নাই, ৰাতিপুৱা খোৱা নহয় বা কালিৰ খোৱা, যোৱাকালিৰ খোৱা। দেখিছে প্ৰত্যেকটা গছত খাইছে মানে। দেখিছে ইফালে চাওক, এয়া কিমান ডাঙৰ হ'ল, অনলি মালখিনি খাইছে। আৰু ইফালে চাওক কিমান নষ্টকাৰী বস্তু এটা। সৰু হ'ব পাৰে কিন্তু কিমান ডাঙৰ লছ কৰি আছে আমাক। দেখিছে এয়া। আৰু ইফালেতো চাওক না বন্ধুসকলে, পুৰণি হৈ গ'ল, মানে 2 সপ্তাহমান হৈ গৈছে। এইটো চাইটো পুৰা পুৰণি হৈ গ'ল। মাৰিবও নোৱাৰো কেলা, ইফালে পাৰ হৈ যায়। দেখিছে বন্ধুসকল, ইফালে পাৰ হৈ যায়। এনেকৈ চাইডে চাই আহি ঐ বা চবফালে পাৰ হৈ যায় মানে মালটো। মানে নিগুনিৰ নিচিনা সৰু মৰু এইখিনিহে কি বাটলো গুটি লাগিব। ধেনু মাৰিলেও মানে চাইডে যায়। আৰু ধেনু গুটি যদি ভাল জেগাত নালাগে তেনেহ'লে ফটকৈ মালটো নমৰে। বৰ জহৰ আছে মালটো। ইয়ে চাই লওক, মানে তামোল হোৱা কণ হোৱাৰ পৰা সিহঁতে খায়ে আছে মানে। যদি গোটাই মই বুটলো ন, আধা বস্তামানটো ওলাবই কিজানি, আধা বস্তা বেছিহে ওলাব কিজানি। সেইকাৰণে এই গছবিলাক কাটি দিয়া হৈছে। এই দেখিছে আম গছ, কিবা গছবিলাক অলপ পোহৰ কৰি দিয়া হৈছে মানে। সেই বাছতো কাটিব নোৱাৰো মানে, কাৰণ এই বেৰা দিব লাগে না, মহল বেৰাটো, সেইকাৰণে নাকাটো। এই বাঁহ থকাৰ কাৰণে ইফালে আহে, আৰু ইফালে সেইৰিকা গছ আছিল কাটি দিয়া হৈছে। মানে মই কাটা নাই, দেউতাই কাটিং কৰিছে। শিলিকা গছ আৰু কৰ্দৈ গছত কাটি দিয়া হৈছে, কাৰণ কেৰকুটুৱাৰ বেছি উৎপাত হোৱাৰ কাৰণে। দেখুৱাই আছোঁ ৰ, এইডাল আছে কৰ্দৈ গছ, লংটা কৰি দিয়া হ'ল। আৰু এইডাল লাংডাল গছ দেখিছে, এইটো হ'ল আম গছ। ইয়াকো লাংটা কৰি দিয়া হ'ল, কাৰণ ইফালেদি অহা যোৱা কৰি থকাৰ কাৰণে। এইবোৰ চাওঁ না কিমান ডাঙৰ হৈ গ'ল। আৰু 2 দিনমান আকৌ মানে এমাহমান থাকিলে খাব পৰা হৈ গ'লে হয় আৰু ইয়াকে আৰু মানে যেতিয়া ধেনুগুটি বেছি মাৰি থকা হয় বন্ধুসকল, মানে একদম তামোল গছৰ আগলিত গায় শেপত সোমাই থাকে। ধেনুগুটিও নালাগে আৰু ইমান দীঘল উঠিবও নোৱাৰোঁ, উঠি গ'লেই আৰু সি বেলেগ গছত চাপ মাৰি যায়। মানে আগৰ আমাৰ যিবোৰ মানে কেৰকুটুৱা আগুৰা গেং, মানে দাউৰে মাৰিছিলোঁ সিহঁতক, মানে সেই গেংটো মানে ভাঙি গ'ল আমাৰ, নাই আৰু এতিয়া মানে সকলোৱে বিজি হৈ গ'ল কামে। সেইকাৰণে এতিয়া সিহঁতৰ বেছি উৎপাত হৈ গৈছে। আগতে সিহঁতক এনেকুৱা মাৰিছিলোঁ, মানে চুঙাত গাঁটা যিটো সোমাই থাকে, বাৰীত সোমাই গুটি চিলাই দিছিলোঁ, সিহঁতক বাকলি চিলাই দিছিলোঁ। এতিয়া কিন্তু নাই, এতিয়াও আছে, কিন্তু চমক উঠিলে কেতিয়াবা খাই দিম। পুৰা গুটি নাকে মুখে তেল সোমাই দিম। ইমান নষ্ট, চাক কিমান সৰু এটা বস্তু কিমান নষ্ট কৰে। মানে মেইনকৈ কোমোৰা নথকাৰ কাৰণে মানে তামোলক এটেক কৰে। আৰু সিহঁতে কিমান তামোল লাগিছে ভৰাকৈ, কিন্তু আধা নমাই দিব সিহঁতে, আধা। এডাল নাই দেচোন দে বাৰু, এই ঘৰৰ ওচৰতে খায়, এই ঘৰৰ ওচৰতে।
যদি মানুহে মনে মনে চুপচাপ কৰি থকা যায় নহয় খাই দিয়ে। আৰু ইফালে নাৰিকল গছত দেখিছে, নাৰিকল গছততো ক'বই নালাগে, সি লুকাই থাকে। আৰু এই চাটি চালুকৰ গছৰ ওপৰত, চাটি চালুকৰ গছৰ তলতে সোমাই থাকে মালটো। ইমান চুপুহা দেখাও পোৱা নাযায়, ধেনুগুটি মাৰিলে ইফালে 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 এনেকুৱাই আৰু মানে এনেকুৱাই বাচি যায় মানে সি। কেতিয়াবা মাৰোঁতে মাৰোঁতে বাটলু গুটি নোহোৱা হৈ যায়, গুটি নোহোৱা হৈ যায়, সেনেকুৱা। আৰু ইফালে দেখিছে পথাৰ আছে, পথাৰৰ ফালে জাপ মাৰি দিয়ে কেতিয়াবা, কেতিয়াবা লুকাই থাকে। মানে অল ৰাউণ্ডাৰ। ইমান তামোল গছ আছে, এটা হ'লেও খাইছে মানে, দুটাই নমাই দিছে সিহঁতে। যিদিনাখন পাব বেছি কৰি কি কয় পাব হৈ গ'লে গাইজ, আজিৰ পৰা আপোনালোকে কেতিয়াবা মাজে সময়ে মোৰ বেক চাইডটো বেকগ্ৰাউণ্ডটো মানে কলা কলা দেখিব, কাৰণ লৈ আনিলোঁ মই বেকগ্ৰাউণ্ডৰ মাল। তাকো কিবা পোষ্টাৰহে পোষ্টাৰকে লৈ আনিলোঁ, মাৰি আনিছোঁ মানে, চুৰ কৰি আনিছোঁ। আৰু দেখিছে এয়া ব্লেক, ইফালে দেখিলে ভাল নালাগিব ন, এইফালে দিম বেকগ্ৰাউণ্ড কেনেকুৱা লগাম চাই থাকিব। দেখিছে মাল কিবা পোষ্টাৰ বেকগ্ৰাউণ্ড মানে বেকগ্ৰাউণ্ড বনাই আছোঁ মানে। হৈ গ'ল মোৰ ব্লেক গ্ৰাউণ্ডটো ক্লিয়াৰ বনোৱা। এতিয়া কেনেকুৱা ভিডিঅ' কোৱালিটি লাগে চাই থাকিব। মানে এতিয়া ইয়াৰ পৰা কেতিয়াবা মানে মাজে সময়ে বকি থাকিম আৰু এনেকুৱা হ'ল, তুমুক হ'ল, তাৰ গাৰ্লফ্ৰেণ্ডটো পলাই গ'ল, ইয়াৰ কিবা হ'ল, আজি মোৰ এনেকুৱা হ'ল, কালি কেনেকুৱা হ'ল, মানে মাজে সময়ে মানে টপিকবিলাক দি থাকিম আপোনালোকক, চাই থাকিব, গম পাই যাব। বেকগ্ৰাউণ্ডত মানে এনেকুৱা ক'লা ক'লা থাকিব, কাৰণ যেতিয়া বেকগ্ৰাউণ্ড মানে নীলা পাম, নীলা মানে যিয়ে সেউজীয়া পাওঁ লৈ আনিম না কি কওঁ অন্যসকল। এতিয়া চাই লওক নোৱাৰে, এতিয়া বেকগ্ৰাউণ্ডত মানে ক'লা বেকগ্ৰাউণ্ডত উপভোগ কৰক ভিডিঅ'টো। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল মিক্সাৰ ব্লগ। আপোনালোকৰ মৰমৰ মিক্সাৰ ব্লগ কেনেকুৱা মোৰ ভিডিঅ'বিলাক পাই কমেণ্ট কৰিব জনাব, আৰু মাজে সময়ে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব, তেতিয়াহে মই ডাঙৰ মানুহ হওঁ। এতিয়া গৈ আছোঁ পানী ল'বলৈ, গৈ আছোঁ বন্ধুসকল। আৰু চাই লওক ৰাস্তা কাষতে ধানবোৰ ওলালে বন্ধুসকল, দেখিছে আগতীয়া ধান, চাই লওক কিবা ক'লা ক'লা ধান, কি ধান কিন্তু নাজানে, আগতে ধান আৰু মানে আগতে ওলোৱা ধান। আৰু এমাহ পিছত কাটিবই সিহঁতে, এতিয়া মানে হেৰি হৈ গ'ল, গোটাই ওলাই হোৱা নাই, এডাল দুডাল আছে, ওলাই হোৱাৰ পিছত পুৰত হ'ব, পকিব, কাটিব, জুলি নতুন ভাত খাব, মানে তেল বাঢ়িব আকৌ যদি নতুন ভাতটো মানে প্ৰথমত নিউ ভাতটো হয়, আঠা আঠা, কি ধুনীয়া খাই ভাল লাগে, কোমল কোমল। এই দেখিছে এইটো পৰুৱাটো আপোনালোকে খায় নেকি, মাটিৰ তলত যে থাকে, সন্ধিয়া হোৱালৈকে কি যে কান্দে, সেইটো পৰুৱা আপোনালোকে খায় নেকি? খাই যদি কমেণ্ট কৰিবচোন, কি মজা খাই ভাল লাগে মানে, এই ভাজি পেলাই নাস্তা মজৰ লগত। এইটো এৰিয়াত গোটাই আছে মানে, অচৰিম পকা না কি কয় নহয়, এইফালে ৰাস্তা কাষে গোটাই ৰাতি আহিলে কি কান্দে মানে, কিবা এটা শুনি ভাল লাগে আৰু মানে, কাণটো তাল লাগি যায়, ইফালেও কান্দে ইফালেও কান্দে ইফালেও কান্দে, মানে দুই পাৰে আছে মানে। মাজে মাজে মানুহে কান্দে, কিন্তু হ'লেও আকৌ লৈয়ে থাকে খান্দা দেখুৱাই দিম আৰু দেখুৱাই দিয়া আছিলোঁ। দেখিছে বন্ধু, এইবোৰ খান্দা, অচৰিম পকা খান্দা। খান্দিলে কি হ'ব, অচৰিম পকা এটা দুটা নহয়, এটা দুটা নাই নহয়, বহুত অন্যান্য বহুত আছে, বহুত। আমাৰ ঘৰৰ ওচৰৰখিনি এই অৱস্থা দেখিছে, পানী বৈ গৈ থাকে ৰাস্তাটো, মানে মেইনলিকে ৰাতিত আহিলে অলপ কষ্ট হয় আৰু ভয় লাগে, পানী অলপ জিকি আছে, শ্লিপ খাই যাবৰ কাৰণে ভয় লাগে, গাড়ীখন মোৰ গাড়ীখন। পানী চানী লৈ আহিলোঁ,
এতিয়া বহি আছোঁ কাৰণ যেতিয়া কাম চাম একো নাথাকে বন্ধুসকল এতিয়া মই ধুনীয়াকৈ বহি থাকিব আহোঁ কাৰণ ফুকা গছত এইটো ফাকুৱা গছ ইয়াতে ধুনীয়াকৈ বহি থাকিব আহোঁ কাৰণ নাজাৰা চাই থাকিব নাজাৰা কি মজা পাহাৰখন চাই থাকোঁ আৰু কি একো নাই আৰু ইনষ্টাগ্ৰামৰ ৰিলবিলাক চাই থাকোঁ এইবিলাকে কাম আৰু কি এদে কাম নোহোৱা কাম কি আছে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছেও দে নাইও সেনেকুৱা আৰু মানে মাজতে আছোঁ যেতিয়া বিয়া কৰা নকৰালৈকে গাৰ্লফ্ৰেণ্ড হয় না নহয় ধৰিবই নোৱাৰি আৰু এইটো মোৰ আছে লগৰীয়া মই ক'তো আৰু ইফালে এটা ক'তো ভিডিঅ'টো বনালোঁ আজি ইমানটো শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা বাই তাকেতো